নমস্কাৰ সকলোকে মই বিনাজ বিৰিনা ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আমি এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো আৰু বেলেগ ধৰণৰ হ'ব। আপোনালোকে ভিডিঅ'টো চাই যাব, অকণমান স্কিপ নকৰিব আৰু দেখাব কেনেকুৱা হয় ন ভিডিঅ'টো। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে লৈছোঁ মই মেগী লৈছোঁ, মেগী 2 পেকেট লৈছোঁ আৰু আজি মেগীটো একদম বেলেগ এটা ৰেচিপিৰ লগত মানে বেলেগ এটা ষ্টাইলত বনাম, আপোনালোকে চাই যাবচোন। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। माझी ভিডিঅ' মেকুৰীও চাব লাগিছে। এতিয়া চব আহিব, কুকুৰ মেকুৰী ঘড়ী ভৰাই দি থাক এনেকৈ। তেনেহ'লে আজি খাবি আৰু ন? খাম আৰু খাবি আৰু এইফালে তলফালে জুই জ্বলি আছে। এয়া মেগী আৰু ইয়াতে কি পৰিলে? ধান খেৰৰ ঘুঘুলা পৰিলে। উপায় নাই, খাই দিব লাগিব, একো নাই। ধান খেৰৰ যিহেতু ঘুঘুলা। আৰু তই কচোন আজি মেগী খোৱা কাৰণটো কি? তই আকৌ কিবা এটা একো নকওঁ নেকি? সি ভাবিছে কি কৰিম বুলি, এতিয়া উপায় নাই। আৰু কি ক'ম বুলি ভাবিছে যিহেতু আৰু ভাবিছে আৰু কিবা কিবি এটা ক'ম বুলি, তাৰ লাজ লাগিছে ক'বলৈ। আৰু আজি মানে আমাৰ আৰু এইফালে মেগী এয়া হৈ আছে, এইফালে এয়া পিঁয়াজ কাটি আছে বাওহতীয়া পিঁয়াজ কাটি আছে। আমি এয়া পিঁয়াজ কাটি আছোঁ। এতিয়া মেগী উতলিবলৈ আৰম্ভ কৰিছে, পূৰা উতলি আছে মেগী। এইফালে আমাৰ জাৰ এটা আছে আৰু এখন কিবা কয় চামুচ, কাটা চামুচ এখন আছে। এইফালে ইটা একদম মুহাৰ ওপৰত উঠি আছে আৰু আমি এইফালে বহি আছোঁ আমাৰ ঘৰৰ পিছফালৰ বাৰীৰ পিছ চাইডে। তেনেহ'লে তোৰ অনুভৱ থিংকিং নাই একো ন? নাই, উপায় নাই। তাৰ অনুভৱ যিহেতু নাই ক'বলগীয়া, ময়ে কৈ থাকোঁ আৰু বক বক কৰি নাই। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, মানে আমাৰ এই ৰেচিপিটো কেনেকুৱা হয় আৰু মানে ভাল হৈছেনে নাই ক'ব। আৰু আমাৰ বনোৱা ধৰণে এয়া দেখিছে মেগী পূৰা উতলি আছে। এয়া পূৰা মেগী উতলি আছে, আমাৰ পূৰা উতল আহি গৈছে। খালি অলপ ধান খেৰ বতাহ মাৰি দিয়া কাৰণে আৰু কি পৰিলে? ঘুঘুলা পৰিলে। ধান খেৰৰ ঘুঘুলা পৰিলে। জলকীয়াকেইটা ধুই ল'ব লাগিব। তাৰপিছতে আমি এতিয়া এয়া পূৰা মেগী উতল আহি আছে, আপোনালোকক মই দেখাই আছোঁ ৰ'ব। এয়া পূৰা মেগী উতল আহি আছে, জুই জ্বলি আছে। এতিয়া আমাৰ চৌকা বেলেগ আৰু, এতিয়া 3 চপা আৰু শিল এটা দি পিনে আমাৰ চৌকা এয়া আৰু ঢাক মাৰি দিবলৈ কিবা এটা আনিব লাগিছিলে, পটককৈ হ'ল হয়। এয়া পূৰা মেগী উতলি আছে। এইয়া প্ৰদীপ, আজি এইটো হ'ল মেগী বইল আৰু এইটো বেলেগ এটা ডিজাইনত বইল কৰিম, মানে মোৰ ষ্টাইলত বইল কৰিম আৰু বইল কৰি খাম। কেনেকুৱা লাগে আপোনালোকেও জনাব। আপোনালোকেও খাই চাব পাৰে, এইটো সহজ হয়। এই তাৰ টিফিন বেগটো দেচোন। পিঁয়াজটো আগতীয়াকৈ কাটি দিলি, ধুব লাগিব। এতিয়া মই নিমখ অকণমান দি দিছোঁ, নিমখ বেছি দিয়া নাই, নিমখ অলপ দি দিছোঁ। আৰু এইখিনি মই এনেকৈ ধুই লৈছোঁ আৰু মইখিনি কাটি কেমেৰামেনে কেমেৰাটো অকণমান ওপৰলৈ ধৰিবা। ইয়াখিনি পিঁয়াজখিনি মই পিঁয়াজ এটা লৈছোঁ আৰু পিঁয়াজখিনি এনেকৈ মই টুকুৰ টুকুৰকৈ কাটি লৈছোঁ। এনেকৈ ধৰক, কেমেৰাটো ওপৰৰ পৰা ধৰক। আমাৰ কেমেৰামেনে আজি কেমেৰা কি ধৰিছে হিচাপে নাইকিয়া হৈ গৈছে। মই জলকীয়াখিনি এনেকৈ ফালি দিছোঁ আৰু জলকীয়া মই 2, 4, 5, 6, 7, 8টামান লৈছোঁ জলকীয়া, আৰু জলকীয়াকেইটা মই এনেকৈ ফালি দিছোঁ। আৰু মই জলকীয়া খাব পাৰোঁ, ই পাৰে নে নোৱাৰে নাজানো আৰু। ময়ো পাৰোঁ খাবলৈ পাৰোঁ। অঁ, খাবলৈ পাৰিলে ইমান চিন্তা নাথাকে আৰু। এইখিনি মই এনেকৈ কাটি ল'লোঁ ধুনীয়াকৈ, আৰু এইখিনি মই ইয়াত দি দিম। এইখিনি মই ইয়াত এনেকৈ দি দিছোঁ আৰু এইখিনি অকণমান উতল আহিবলৈ দিম। এইটো খালি দিওঁ ন যিহেতু।
ইয়াতে জলকীয়া গুটি লাগি আছে এইখিনি জলকীয়া গুটিখিনি কেলেনো পেলাই দিওঁ আজি আমি মেগী খাম বুলি কি খোৱা নাই ভাতে খোৱা নাই ভাতে খোৱা নাই হয় নাই আজি আমি মেগী খাম বুলি আজি আমি ভাতে খোৱা নাই এতিয়া পূৰা এয়া মেগী উতল আহি আছে আমাৰ আৰু মই এখন কাটা চামুচ লৈছোঁ কাটা চামুচখনে এনেকৈ দি মই চাইছোঁ এই দেখিছে এইয়া উতল আহি আছে গোটেই খৈলে এইখিনি মছলা মই এনেকৈ দি দিছোঁ আৰু পেকেটটো মই ফালি লৈছোঁ আৰু খাই মজা লাগিব খাবিনে মছলা খাম মই আকৌ মছলা খাই ভাল পাওঁ বেলেগ মছলা খাম আৰু মই এতিয়া পূৰা ঘুলকি দিছোঁ আৰু এনেকৈ পুৰি গৈছে আৰু এইপিনে কেমেৰামেন অলপ ভালকৈ দেখা কেমেৰাটো এইফালে কি হ'ল লৰা পাতিলে যে মছলাখিনি ভাল নাছিলে নেকি নাছিলে ভাল মছলাখিনি ভাল নাছিলে হ'বলা লৰা পাতিলে আজি খাই ভাল লাগিব আৰু আজি খাই ভাল লাগিব আৰু ন তই আগে পিছে এনেকৈ খাই পাইছ নাই এইটো ডিজাইনত মানে মই বনোৱাটো ডিজাইনত নাপোৱা এই দে ভিডিঅ'টো পাইছোঁ নাই পোৱা আজি এটা বেলেগ এটা ডিজাইন হৈ গ'ল এতিয়া এইটো প্ৰায় হৈ গৈছে এনেকৈ এতিয়া কি কওঁ এইটো বাতি লৈছোঁ আৰু এইটো বাতিকেইটা ফালি লওঁ এইটো অকণমান উতল আহিব দিছোঁ ইয়াতে 1 মিনিট উতল আহিব এইটো উতল অহাৰ পিছত আৰু খাবলৈ হৈ যাব আমাৰ এয়া হৈ গ'ল দেখিছে নহয় আৰু পূৰাটো মই নমাই লৈছোঁ এতিয়া নমাই দিলোঁ আৰু জুইৰ পৰা এইবিলাক বস্তু আনি লৈছোঁ এইফালে আৰু এইয়া চাওকচোন এইটো বইল মেগী হয় আৰু এইটো বেলেগ এটা ডিজাইনত বইল কৰিছোঁ এই মেগীখিনি বাতি দুটা লৈছোঁ যিহেতু আমি দুটা আছোঁ মানুহ ইও আছে আৰু ময়ো আছোঁ ক কিবা এটা খাওঁ লাগিছেনে নাই লগা লাগিছে তেনেহ'লে আজি খাবি আৰু ন খাম আৰু এয়া আমাৰ এইফালে চামুচ এইফালে চামুচ এইফালে অকণ কমকৈ পৰিলে সমানকৈ নপৰিলে সমান ভাগ খাব লাগিব ন নে কি আমি আকৌ অকলে নাখাওঁ দেই আমি লগে ভাগে খাম আৰু আমি আকৌ অকলে খোৱা ভকত নহয় যে আমাৰ এয়া ভাগ বতৰা হৈ আছে আৰু এনেকৈ এচামুচকৈ পালাৰখন আনিব লাগিছিলে নে জুখিবলৈ নে কি নালাগে পালাৰ নহ'লেকে হৈ যাব এইখিনি এতিয়া জোল আমাৰ কুকুৰ আহিলেই চিঞৰিব লাগি গ'ল এইয়া আমাৰ এতিয়া মেগী হৈ গ'ল আৰম্ভ কৰি দে আৰম্ভ কৰি দে আৰম্ভ কেনেকুৱা হৈছে ভালে হৈছে মিঠু ঠাই লগ ওপৰত নহ'লে তলত বহি ল কেনেকুৱা হৈছে খাবলৈ মজা হৈছে খা নে গৰম পৰিছে এইফালে গৰম পৰিছে খাব পৰা নাই অলপ মই টেষ্ট কৰি চাওঁ এইফালে মই লৈ লৈছোঁ এবাটি সিও লৈ লৈছোঁ এবাটি আৰু আমি দুইটা খাম আৰু এইফালে আমাৰ মেগী একদম পূৰা গৰম হৈ আছে গৰম মেগী খাই চাওঁ বাপৰে ইমান জ্বলা হা নাকত ধৰি গৈছে ইমান জ্বলা বাপৰে নাকত ধৰি গৈছেগৈ খাব পাৰিম বনাই খা ইমান গৰমৰ কোবত আমি খাবই পৰা নাই এইফালে থৈ লওঁ এইটো ৰ এনেকৈ থৈ লওঁ হয় থৈ লৈ পেলাই খাম আৰু এইফালে চাওঁ ৰ আৰু এইফালে গৰমৰ কোবত খাবই পৰা নাই গৰমৰ কোবত আমি খাবই পৰা নাই এইফালে আমি খাই আছোঁ বৈদ্য গৰম হয় আমাৰ চোৱা আৰু ডাইৰেক্ট খাইছোঁ এইফালৰ পৰা মানে মানুহে জুমা জুমি কৰি আছে মানে কি খাইছে কি নাখায় চাব লাগিছে আৰু আমি সেইকাৰণে আহিব পাৰে ন আহিলে মানে দিবলগীয়া নাই যে আমি তাকে খেদি আছোঁ মকমাই ল'লোঁ ন মকমাই ল'লোঁ মই লৈছোঁ সেইটো খাওঁ লাগিছে যদিও উপায় নাই আমি ইতিমধ্যে খাই দিলোঁ খাই দিয়াৰ পিছত আকৌ দিবলৈ বেয়া যে জোঠাখিনি হৈ যায় আৰু এইফালে ঘামি গৈছেগৈ নাকে চাকে জ্বলা কোবত ঘামিছে নে গৰমৰ কোবত ঘামিছে নাজানো আৰু পূৰা ঘামিছে এইজনে খোৱাত মোক ন বুজিছে নাই বুজিছে থাক নাকৰ পানী তেনেকৈ ওলাইছে এইফালে এটা খাই হৈ গ'ল মোৰ থাকিলেগৈ মানে মই গৰমৰ পটাপট খাব পৰা নাই এইবোৰ জলকীয়া নাখাওঁ দেই গৰম পুৰে খাই দিয়ক জলকীয়া মই অকল দুটুকাহে জলকীয়া পেলাই দিছোঁ
নাকৰ পানী ওলাই গৈছে নাপানি লাগি থাকে যাব তোমাৰ যি গৰম আছে নাপানি মোৰ খাই আৰু পানীখিনি মস্ত পানীখিনি আছে তাৰ দাই মোৰ সেয়া আগতীয়াকৈ হৈ গ'ল কৈছিলে আপুনি কিন্তু মোৰ সেয়া আগতীয়াকৈ হ'ল মই বাইদেউ খাবলৈ মোৰ খোজা নাই যাতে আগলৈ ভালকৈ পাওঁ আৰু নে কেনেকুৱা লাগিলে মজা মজা লাগে আজি দিনটো মেগী খাম বুলি ভাতেই খোৱা নাই আমি খাই দিলোঁ আৰু আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আমাৰ এইটো প্ৰথম মেগী খোৱাৰ ৰেচিপি মানে প্ৰথম মেগী খোৱা ভিডিঅ' হয় আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে জনাব তই কিবা এটা কৈ দে তাকে যদি ভাল পায় আপোনালোকক বনাব এনেকৈ মেগী বনাব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হয় নাই হয় আমি মানে আগলৈ এনেকৈ ভিডিঅ' বনাবলৈ তেতিয়া আৰু সাহস পাম আৰু যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থয় তেনেহ'লে আমি এতিয়া ভিডিঅ' সোনকালে পাব আপোনালোকে আৰু আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই দিব তেতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ